ইয়াতে ৰাস্তাত কাম কৰি আছে, গতিকে আমি গাড়ীখন ইয়াতে ৰাখিলোঁ, খোজকাঢ়ি যাওঁ এইখিনি। গাড়ীখন আনিব নোৱাৰিলোঁ আৰু বৰষুণো দি আছে। আৰু এইখনেই হৈছে চিকনাটাৰ থানখন। আমাৰ ওচৰতে হয়, কিন্তু অহাহে হোৱা নাছিলে। আজি এবছৰৰ পৰা আহোঁ বুলি আহিব পৰা নাছিলোঁ। আজি অহা হ'ল, তাকো ভবা নাছিলোঁ যে আহিম, কিন্তু আহিলোঁ, আপোনালোককো লৈ আহিলোঁ। আৰু এইখন মূল গেটখন, ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। ভিতৰত কিছু অংশ বনায়ো আছে, কাম চলি আছে অলপ। আৰু এয়া থানখন। মই বাহিৰৰ পৰা আপোনালোকক দেখুৱালোঁ, ভিতৰত নোসোমাম আজি, বেলেগ এদিন ভিতৰত সোমাম। আজি যিহেতু ৰাতিপুৱাৰ সময়, ভিতৰতো কিবা নাম কীৰ্তন চলি আছে। এয়া মূল নামঘৰ ভাগি চাকি বন্তি জ্বলোৱা হৈছে একচুৱেলি। আৰু এয়া বাহিৰৰ পৰাই দিলোঁ আজি মই। আৰু এতিয়া এইফালে গৈ আছোঁ, এইফালে এটা সুন্দৰ পৰিৱেশ। এইফালে এটা কুৱাৰ ব্যৱস্থা কৰা আছে, কুৱাটোত ভৰি হাত ধোৱাৰ কাৰণে ভক্তৰ। আৰু ইয়াতো পাৰ চৰাই আছে, পাৰ চৰাইবিলাকো ক'ৰ পৰা আহিছে নাজানো, মানুহৰ ঘৰৰ নে এৰিয়ে দিয়ে, সেইটো ভালকৈ মই নাজানো। এইখনে হৈছে চিকনাটাৰ থান। আৰু বৰষুণো এতিয়া বহুত বেছি হৈ আছে, গাড়ীৰ ওচৰলৈ কেনেকৈ যাওঁ। ভিতৰত নাম প্ৰসংগ চলি আছে। গেটটো এতিয়া ধুনীয়া হৈ আছে আৰু কিবা কাম চলি আছে, কিবা কাম হ'ব, ডেভেলপ হ'ব। আপোনালোকে পিছলৈকে ভালদৰে দেখা পাব। আৰু আমিও আহিয়ে থাকিম, যিহেতু ওচৰতে হয়। আজি প্ৰথম, গতিকে ইয়াত আৰু বেছি টাইম নৰখোঁ, বৰষুণো অলপমান কমা যেন হৈছে, গতিকে আমি এতিয়া ৰিটাৰ্ণ হওঁ। আৰু আপোনালোকক আজি অলপমান বাগানৰ ফালে লৈ যাম, কাজিৰঙাৰ ছাইডত, বলক। আৰু এয়া যে দেখিছে, এইখন আচলতে ষ্টেডিয়াম হয়। ষ্টেডিয়ামখনতো মই অহা নাই, আৰু ষ্টেডিয়ামখনো বনোৱা হোৱা নাই, বনাইহে আছে। বৰষুণ দি আছে, গতিকে নামি যাব নোৱাৰিলোঁ। আপোনালোকক বাহিৰৰ পৰাই মই দেখুৱাইছোঁ। আৰু পিছলৈকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে, তেতিয়াহ'লে দেখি থাকিব, কাৰণ আমি আহি থাকিম এইফালে। এতিয়া আমি বাগানৰ ফালে যাওঁ, কাজিৰঙাৰ ছাইডৰ। দুইফালে বাগান আছে আৰু মাজতে ৰাস্তা। আমি গৈ আছোঁ, যদি বৰষুণ নাথাকিল হয়, তেতিয়াহ'লে আমি ওচৰলৈ গ'লোহেঁতেন, কিন্তু যাব নোৱাৰিলোঁ। আপোনালোকক এনেদৰেই ভিউ দিলোঁ। ইয়াৰ পিছত কাজিৰঙা ষ্টাৰ্ট হ'ব। আৰু এয়া কাজিৰঙা আৰম্ভণি। চাগে আৰম্ভণিটো এৰিলোঁ, মাজতে আছোঁ আমি। কাজিৰঙাত আজিলৈকে সোমোৱা হোৱাই নাই আমাৰ। এইবাৰ সোমোৱাৰ কথা আছিলে, কিন্তু যিহেতু লকডাউন হ'ল, গোটেইখিনি একেবাৰে বন্ধই হৈ গ'ল। যেতিয়া আকৌ নেক্সট ছেপ্টেম্বৰ মানৰ পৰা চাগে খোলা দিব নেকি, তেতিয়া আহিম। আৰু আপোনালোকে তেতিয়া ভিতৰখনৰ জন্তু যি আছে আপোনালোকে দেখা পাব। এয়া সন্মুখৰ ফালৰ ভিউ, চাওকচোন ইমান ধুনীয়া। মোৰ বহুত আশা আছিল সৰুতে, মই এইফালে থাকিম বা তেনেকুৱা, যিহেতু আমাৰ খুৰীয়ে আৰু মামাহঁতৰ ঘৰ এইফালে। মোৰ সৰুৰ পৰা বহুত ইচ্ছা আছিলে যে ইয়াতে মই থাকিম, কিন্তু চাগে ভগৱানৰে কিবা আছে নেকি নাজানো, মোক ইয়াতে তেনেকৈ ৰাখি দিলে। বাহিৰৰ পৰা বৰষুণ দি আছে, তাৰ কাৰণে দুখিত, মই ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তথাপিও যিখিনি দেখা পালে, আশা কৰিছোঁ আপুনি ভাল পালে। যদি ভাল পালে লাইক এটা কৰিব। যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
নেক্সট ভিডিঅ' আপোনালোকলৈ দি যাম ধুনীয়া ধুনীয়া